খবৰ হৈতে ষ্টুডিঅ'ত মই চন্দন। জুৰিয়া আৰক্ষী লোকৰ মাজত খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰোনাৰ লগত সন্মুখৰ পৰা যুদ্ধ দি অহা আৰক্ষীসকলক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ। জুৰিয়াত আৰক্ষী লোকৰ মাজত খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ যুদ্ধৰ সন্মুখৰ পৰা যুদ্ধ দি আহিছে আৰক্ষী লোকসকলে। শেহতীয়াকৈ জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ 11জনকৈ আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। জুৰিয়া প্ৰেছ ক্লাবৰ 2জনকৈ সাংবাদিকৰ দেহতো ধৰা পৰিছে COVID-19। কৰোনা আক্ৰান্ত আৰক্ষী লোকসকলৰ মাজত অতি কমেও 14 দিনৰ খাদ্য সামগ্ৰীৰ লগতে মাস্ক বিতৰণ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আবু বক্কৰ সিদ্দিকৰ নেতৃত্বত নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল জুৰিয়া আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এনে কাৰ্যক শলাগ লৈছে বিভিন্নজনে। উল্লেখযোগ্য যে পূৰ্বেও লকডাউনৰ সময়ত বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে এই সংগঠনটোৱে। আমি গম পাইছোঁ যে সমগ্ৰ দেশতেই যি কৰোনা মহামাৰীয়ে দেখা দিছে, তাৰ লগতে ইতিমধ্যে আমি গম পাইছোঁ আমাৰ জুৰিয়া আৰক্ষী থানাত আৰক্ষী ভাৰপ্ৰাপ্ত মহোদয়ৰ লগতে প্ৰায় 11জন কনিষ্টেবলৰ ইতিমধ্যে কৰোনা পজিটিভ হৈছে। আমি খবৰটো পাই অতি মৰ্মাহত হৈছোঁ। আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ৰাইজৰ কাৰণে, আমাৰ সাধাৰণ জনতাৰ কাৰণে যি তেওঁলোকে গাঁৱে ভূঞে গৈ সতৰ্কতা বাণীৰে যি তেওঁলোকে পৰিশ্ৰম কৰিছিল, আজি সেই পৰিশ্ৰমৰ অন্তত তেওঁলোকৰ নিজৰ দেহত কৰোনা পজিটিভ হৈছে। তাতকৈ আৰু কি দুৰ্ভাগ্য হ'ব পাৰে। গতিকে মানে পুলিচৰ বহুত কামৰ ক্ষেত্ৰত মানুহে সমালোচনা কৰা আমি দেখা পাওঁ, কিন্তু যেতিয়া পুলিচে ৰাইজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত যেতিয়া নিজৰ এনেকুৱা অৱস্থা হয়, তেতিয়া কিন্তু আমি দেখা পাইছোঁ সেই ক্ষেত্ৰত। এই খবৰটো জনাই ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছোঁ। চাই থাকিব একমাত্ৰ PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।